শ্ৰেণী পঞ্চম পাঠ্যপুথি অংকুৰণ পাঠ পক্ষী আৰু মানুহ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ নিশ্চয় সকলোৰে ভাল। তোমালোকৰ লগত মই আজি এটি সাধু আলোচনা কৰিবলৈ আহিছোঁ। নিশ্চয় তোমালোকে সাধু আগতে ককা আইতাই তোমালোকক সাধু কৈছে। এতিয়াও নিশ্চয় তোমালোকে গধূলি জুইশালৰ ওচৰত বহি তোমালোকে ককা আইতাৰ সাধু শুনা। আজি মই তোমালোকক অংকুৰণ পাঠ্যপুথিৰ এটি সাধু ক'ম। সাধুটো ৰজা সৰ্বধনু আৰু মধুকৰ নামৰ এজন যুৱকৰ। তোমালোকে মন দি শুনিবা সাধুটো। মই এতিয়া তোমালোকৰ আগত এই সাধুটো ক'ম। দেশত এজন ৰজা আছিল। ৰজাজনৰ নাম আছিল ৰজা সৰ্বধনু। এই সৰ্বধনু ৰজা বৰ চিকাৰপ্ৰিয় আছিল। এই সৰ্বধনু ৰজাই নহয়, আগৰ দিনৰ ৰজাসকল বৰ চিকাৰপ্ৰিয় আছিল। তেওঁলোকে ঘোঁৰাত উঠি চিকাৰলৈ যায়। তোমালোকে সেইবোৰ সাধু পঢ়িছাই, হয়নে নহয়? এতিয়া সেই ৰজা সৰ্বধনুৱে চিকাৰলৈ গৈ খুব ভাল পাইছিল আৰু তেওঁ চিকাৰ কৰি খুব ভাল পাইছিল। তেওঁ সদায় চৰাই চিকাৰ কৰি ভাল পাইছিল আৰু তেওঁ চৰাই নহ'লে ভাত খাইছিল। তেওঁ শালিকি, ভাটৌ, মইনা এনেকুৱা ধৰণৰ চৰাই চিকাৰ কৰি আনি তেওঁ সদায় ভাত খাইছিল। এতিয়া এদিন সেই আমি যে কৈছোঁ যে মধুকৰ নামৰ যুৱকজনে এদিন ৰজাক এখন অৰণ্যৰ মাজত লগ পালে। তেতিয়া মধুকৰে ৰজাক ক'লে যে আপুনি এনেদৰে চৰাই চিকাৰ কৰি বৰ ভাল কাম কৰা নাই। আৰু মধুকৰে ৰজাক বৰ তিৰস্কাৰ কৰিবলৈ ধৰিলে যে আপুনি এনেদৰে চৰাই মৰাটো ভাল কাম হোৱা নাই, আপুনি এনেকুৱা কাম কৰিব নালাগে। কাৰণ আপুনি এজন ৰজা হৈ যদি এনেকুৱা কৰে, বাকী প্ৰজাসকলে কেনেকুৱা ধৰণৰ কাম কৰিব। কিন্তু তেতিয়া আৰু লগতে ক'লে যে কি কাৰণে চৰাই মাৰিব নালাগে, কাৰণ পক্ষীকুল মানে চৰাই আমাৰ বাবে অতি উপকাৰী, কৃষকৰ অতি উপকাৰী প্ৰাণী। কাৰণ চৰায়ে শস্যত যেতিয়া আমি ধান, ঘেঁহু এনেকুৱা ধৰণৰ শস্য ৰুওঁ, তেতিয়া কি হয়, তাত পোক পতংগ আহে, নহয় জানো? তোমালোকে দেখিছা পোক পতংগ, আৰু সেই পোক পতংগবোৰ চৰায়ে খায়। তেতিয়া আমাৰ শস্যবোৰ অনিষ্ট নহয়, অনিষ্ট সাধন নহয়। এই কথাটোকে মধুকৰ নামৰ যুৱকজনে ৰজাক ক'লে। আৰু কি ক'লে, লগতে এটা ক'লে যে শালিকাৰ নিচিনা চৰাইবোৰেই পথাৰৰ শস্য নষ্ট কৰিব কীট পতংগবোৰ ধৰি খাই খেতি বাতি ৰক্ষা কৰে। আচলতে চৰাইবোৰ খেতিয়কৰ পৰম বন্ধু। গতিকে প্ৰজাৰ মংগলৰ বাবে আপুনি চৰাই চিকাৰ কৰিবলৈ এৰি পেলাওক। ইমান ধুনীয়াকৈ ৰত্নাকৰ মধুকৰ যিজন যুৱক আছে সেইজনে বহুত ধুনীয়াকৈ বুজাই ক'লে। কিন্তু আমাৰ ৰজাই আকৌ কি কৰিলে, বৰ খং উঠিলে। ৰজাই কোনোমতেহে মধুকৰক নমৰাকৈ থাকিল। তেওঁ তাৰ পৰা উচাত মাৰি গুচি আহিলে। এইডোখৰলৈকে তোমালোকে বুজি পাইছা নহয়, যে মধুকৰ আৰু ৰজাৰ কথোপকথনটো, যে ৰজাক ক'লে যে আপুনি চৰাই চিৰিকটি নামাৰিব, কিন্তু ৰজাই তাৰ কথাত গুৰুত্ব নিদিলে। তেওঁ তাৰ পৰা ইমানেই খং উঠিলে যে তেওঁক মাৰিলেহেঁতেন, কিন্তু যেনে তেনেহে নমৰাকৈ থাকিলে। তাৰপিছত কি হ'ল, মধুকৰে এনেদৰে কোৱাৰ পিছতো কিন্তু ৰজাই চৰাই চিৰিকটি মাৰিবলৈ নেৰিলে। তাৰপিছত ফলত কি হ'ল, ৰজাৰ যিখন আমাৰ ৰজা সৰ্বধনুৰ ৰাজ্য আছিলে, সেই ৰাজ্যখনত লাহে লাহে চৰাই চিৰিকটিবোৰ নাইকিয়া হ'বলৈ ধৰিলে। তাৰ পৰা বিভিন্ন ধৰণৰ চৰাই চিৰিকটি ক্ৰমে নাইকিয়া হ'বলৈ ধৰিলে। এতিয়া তোমালোকে মোক এটা কথা কোৱাচোন, যে চৰাই চিৰিকটিয়ে আমাক কি ধৰণে উপকাৰ সাধন কৰে বাৰু? তোমালোকে সকলোৱে দেখিছা যে চৰাই চিৰিকটিয়ে কি খায়, পোক পতংগ খায়, হয়নে নহয়? পোক পতংগ খায়। কিছুমান চৰাই চিৰিকটিয়ে ধান চাউল খায় বাৰু, কিন্তু বেছিভাগ চৰাই চিৰিকটিয়ে পোক পতংগ খায়। আৰু সেই পোক পতংগবোৰ ক'ত পায়? আমাৰ যেতিয়া পথাৰত ধান আমি ৰুওঁ, হয়নে নহয়? ধানবোৰ ৰুওঁতে যেতিয়া ফৰিঙকে আদি কৰি বিভিন্ন ধৰণৰ কীট পতংগ ওলায়, সেই কীট পতংগবোৰ সেই চৰাইবোৰে খাই দিয়ে। ফলত কি হয়, আমাৰ ধান খেতি পথাৰ, ধানডৰা আমাৰ কি হয়, ধুনীয়া হয়, হয়নে নহয়? কীট পতংগবোৰে খেতি পথাৰযোৰা নষ্ট কৰাৰ সম্ভাৱনা নাথাকে জানো? নষ্ট কৰে কিছুমান ঠাইত, নহয় জানো? সেয়ে চৰাই চিৰিকটিবোৰে আমাৰ এনেদৰেই উপকাৰ সাধন কৰে। সেইকাৰণে আমি চৰাই চিৰিকটিবোৰ মাৰিব নালাগে। তোমালোকেও চৰাই চিৰিকটি নামাৰিবা। আৰু তোমালোকে যদি কেনেবাকৈ দেখা যে কোনোবাই চৰাই চিৰিকটি মাৰিছে, তেতিয়া তোমালোকে বুজাই ক'বা যে চৰাই চিৰিকটি আমাৰ বন্ধুহে, আমাৰ শত্ৰু নহয়। সেইকাৰণে আমি চৰাই চিৰিকটি মাৰিব নালাগে। আমি চৰাই চিৰিকটি পাৰোঁ কি কৰিব লাগে, ৰক্ষা কৰিব লাগে, নহয় জানো? বাৰু, আমি এতিয়া সাধুটোৰ পিছৰ ডোখৰলৈ আহিছোঁ, পিছৰ অংশটোলৈ। সেই যে মধুকৰ নামৰ যুৱকজন আছিলে,
তেওঁ মনৰ দুখতেই সেই ৰজা সৰ্বধনু ৰাজ্যখনৰ পৰা বেলেগ এখন ৰাজ্যলৈ গুচি গ'ল, কাৰণ তেওঁৰ দুখ লাগিলে চৰাই চিৰিকটিবোৰ নাইকিয়া হ'বলৈ ধৰিছে, নহয় জানো? তেওঁ বেলেগ এখন ৰাজ্যলৈ গুচি গ'ল, আৰু যিখন ৰাজ্যত তেওঁ গ'ল সেই ৰাজ্যখনৰ ৰজাজন বৰ গুণী জ্ঞানী ৰজা আছিল, আৰু তেওঁৰ সন্তান বুলিবলৈ একমাত্ৰ এগৰাকী জীয়েক আছিলে। আৰু তেওঁ মধুকৰৰ ব্যৱহাৰ পাতি আচৰণ তাত বহুত মুগ্ধ হৈছিলে, কাৰণ মধুকৰে চৰাই চিৰিকটি ৰক্ষা কৰাৰ উপৰিও প্ৰকৃতিৰ কথা কয়, নহয় জানো? সেইকাৰণে কি হ'ল, তেওঁ ৰজা সেই মধুকৰ নামৰ যুৱকজনৰ প্ৰতি আকৃষ্ট হৈ তেওঁৰ জীয়েকক তেওঁলৈ বিয়া দিলে, আৰু ৰজাই সেই ৰাজ্যখনৰ ৰজা পাতিলে কাক? আমাৰ মধুকৰক ৰজা পাতিলে। আনহাতে আকৌ ৰজা সৰ্বধনু ৰাজ্যত আকৌ কি হ'ল, যেতিয়াই লাহে লাহে চৰাই চিৰিকটিবোৰ নাইকিয়া হৈ গ'ল, তাৰ ফলত কীট পতংগবোৰ উৎপাত বাঢ়িবলৈ ধৰিলে। মই তোমালোকক আগতেই কৈছিলোঁ যে চৰাই যদি নাথাকে তেতিয়া কীট পতংগ বাঢ়ি যাব, তেতিয়া খেতিপথাৰ নষ্ট কৰিবলৈ ধৰিলে। ফলত গছ গছনি পাত চাত চব খাই মেলি কীট পতংগবোৰে খাবলৈ ধৰিলে। তাৰ ফলত কি হ'ল, খেতি বাতিটো নোহোৱা নহ'লেই, লগতে কি হ'ল, গোটেই গছ লতাবোৰ শুকাই যাবলৈ ধৰিলে। শুকাই যাবলৈ লোৱাৰ ফলত কি হ'ল, গছ গছনি যেতিয়া নাথাকে তেতিয়া বৰষুণো নাইকিয়া হৈ গ'ল, লাহে লাহে খৰাং হ'বলৈ ধৰিলে। মানে কি হ'ল, গছ গছনি ডাল পাত নাইকিয়া হৈ গ'ল, গছবোৰ শুকাই গ'ল, ফলত কি হ'ল, বৰষুণ নাইকিয়া হৈ গ'ল, খেতিপথাৰটো নাইকিয়াই হ'ল। ফলত কি হ'ব বাৰু? তেতিয়া কি হ'ল, আমাৰ সৰ্বধনু ৰাজ্যখন কি হ'ল, খাদ্যবস্তুৰ নাটনি হ'ল, খাদ্য একো নাপায় খাবলৈ। তেতিয়া ৰজা আৰু প্ৰজা সকলোৱে ভিক্ষা খুজিবলৈ বাধ্য হ'ল বেলেগ বেলেগ ৰাজ্যত গৈ। এনেদৰে ৰজা সৰ্বধনুৱে এদিন ভিক্ষা খুজি খুজি গৈ সেই যে আমাৰ মধুকৰ, তোমালোকৰ মনত আছে, সেই মধুকৰ নামৰ যুৱকজনৰ যিখন ৰাজ্য, সেই ৰাজ্যখনত উপস্থিত হ'লগৈ। আৰু মধুকৰে ৰজাক দেখি সহজতে চিনি পাই তেওঁক আদৰ সাদৰ কৰি ৰাজ দৰবাৰলৈ মাতি নিলে, আৰু মাতি নি কি কৰিলে, তেওঁক ৰাজ কাৰিঙৰ অতিথি কৰিলে আৰু খোৱালে বোৱালে। তাৰপিছত ক'লে যে ৰজা সৰ্বধনু, আপুনি মোক চিনি পাইছেনে? ময়েই সেই মধুকৰ নামৰ যুৱকজন, যিজনে আপোনাক বহুত বছৰ আগতে কৈছিলোঁ যে আপুনি চৰাই চিৰিকটি নামাৰিব, চৰাই চিৰিকটি মৰাৰ ফলত ৰাজ্যখনত বিভিন্ন ধৰণৰ অপায় অমংগল হ'ব, ৰাজ্যখনৰ অৱস্থা বেয়া হৈ যাব। তেতিয়া ৰজা সৰ্বধনুৱে চিনি পালে যে হয়, এইজন যুৱকেই মোক এনেধৰণে কৈছিল। আৰু তেতিয়া লগতে মধুকৰে এটা কথা ক'লে যে আপুনি যে তেতিয়া গপত গংগাটোপ হৈ আছিলে, মোৰ কথা নুশুনিলে, তাৰ ফল এতিয়া পাইছে। আৰু লগতে মধুকৰে কি কৰিলে যে আপুনি মোৰ ৰাজ্যৰ পৰা এজাক চৰাই লৈ যাওক, মই দিম, আপুনি কোনোদিন চৰাই নামাৰো বুলি প্ৰতিজ্ঞা কৰক, আৰু এই চৰাইজাক নি আপোনাৰ ৰাজ্যত মুকলি কৰি দিয়ক, তাৰপিছত আপোনাৰ ৰাজ্যখন পুনৰ ঠন ধৰি উঠিব। তেনেদৰে ৰজা মধুকৰে সেই ৰজা সৰ্বধনুক এজাক চৰাই, এটা সজা দি পঠিয়ালে, আৰু ৰজা সৰ্বধনুৱে নিজৰ ৰাজ্যলৈ আহি সেই চৰাইজাক ৰজাৰ ৰাজ্যৰ মুকলি আকাশত মেলি দিলে। আৰু এয়াই আছিল সাধুটো। তোমালোকে সাধুটো শুনি নিশ্চয় ভাল পাইছা। আৰু তোমালোকে কি বুজি পালা বাৰু সাধুটো শুনি? সাধুটোত মই আগতেও তোমালোকৰ মাজতে কৈছিলোঁ যে চৰাই কথা কৈছে সাধুটোত, হয় নহয়? আমি চৰাই মাৰিব নালাগে, চৰাই আমাৰ পৰম বন্ধু, চৰাই খেতিয়কৰ পৰম বন্ধু। চৰাই বিভিন্ন পোক পতংগ খাই আমাক উপকাৰ কৰে। এতিয়া ৰজা যদি সৰ্বধনুৱে চৰাই চিৰিকটিবোৰ নামাৰিলেহেঁতেন, তেওঁৰ তেতিয়া ৰাজ্যখন এনেকুৱা ধৰণৰ খাদ্যৰ অভাৱ নহ'লহেঁতেন। এতিয়া তোমালোকে বুজি পাইছানে? তোমালোকে এতিয়া সাধুটো আকৌ এবাৰ ঘৰত পঢ়ি চাবা কিতাপত। তোমালোকৰ পৃষ্ঠা নম্বৰ 10ত আছে, 10-11 তোমালোকে সাধুটো পঢ়ি চাবা। আৰু তোমালোকে সাধুটো বেলেগক কৈ শুনাবা, তোমালোকৰ ভাইটি ভণ্টিক ক'বা দেই, তোমালোকে ক'বা। তাৰপিছত সাধুটোৰ পিছত যিখিনি প্ৰশ্ন আছে সেইখিনি আমি পিছৰ ক্লাছত আলোচনা কৰিম। ঠিক আছে, তেন্তে তোমালোকে সকলোৱে ভালকৈ থাকা। আকৌ কৈছোঁ, তোমালোকে ভালদৰে থাকা, ঘৰৰ পৰা ওলাই মেলি নুফুৰিবা। আৰু আজিলৈ আহিছোঁ, ধন্যবাদ।